যেই দলত ৰাইজ নাথাকে, দলীয় কৰ্মী নাথাকে, নেতাসকল নাথাকে, সেই দলৰ কিবা অস্তিত্ব থাকে জানো? এতিয়া যিটো আহি থকা দিন, BPF দল হিচাপে জীয়াই থকাৰ কোনো আৰু তেনেকুৱা পৰিৱেশ নাই। তেখেত নিজে কৈ আছে যে মই আকৌ শিৱ হ'ম। এইটোতো বহুত বাৰ হ'ল। তো এইবিলাক কথা আপোনালোকে দেখিছে, শুনিছে। বাস্তৱত এই কথাৰ কিবা মূল্য আছে, কিবা যুক্তিযুক্ততা আছে, এইবিলাক একো নাই। বাস্তৱত যিটো হোৱা নাই, এই কথাৰ কি ভেলু আছে? ইয়াত হাস্যকৰ কথা বুলি কৈ আছো না। ইয়াত কোনো সত্যতা আৰু ইয়াৰ কোনো অস্তিত্ব নাই এই শব্দবিলাকৰ। আৰু মূল কথাটো হ'ল তেখেত দুজনমান দলীয় আৰু যিবিলাক আছে এজন দুজন, তেওঁলোকক সান্তনা দিবৰ কাৰণে আৰু নিজেও সান্তনা লভিবৰ কাৰণে এইবিলাক কোৱা কথা। পৰামৰ্শটো বহুত আছে, কিন্তু লৈ নলয় তেখেতৰ কথা। আৰু ব্যক্তিগত হিচাপত পৰামৰ্শ দিয়াৰ কোনো কথা নাই। পৰিৱেশে তেখেতক পৰামৰ্শ দি আছে।